নমস্কাৰ সকলোকে। আপোনালোকক মই আজি এখন অতি সুন্দৰ ইতিহাস প্ৰসিদ্ধ উদ্যান দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকক দেখুৱাবলৈ লোৱা উদ্যানখনৰ নাম হ'ল চিত্ৰলেখা উদ্যান। এই উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তেজপুৰ চহৰত অৱস্থিত। ক'ল পাৰ্ক নামেৰেও জনাজাত 100 বছৰতকৈও অধিক পুৰণি এই পাৰ্কখন 1906 চনত ব্ৰিটিছ ডেপুটি কমিছনাৰ মিষ্টাৰ ক'লে প্ৰতিষ্ঠা কৰিছিল। প্ৰকৃতি আৰু বুৰঞ্জীৰ সংমিশ্ৰণেৰে সমৃদ্ধ এই পাৰ্কখনত এটা অশ্বক্ষুৰা সদৃশ হ্ৰদ আছে, য'ত পৰ্যটকসকলে পেডল ব'টিং কৰিব পাৰে। ৰ'প শ্লাইডিং, স্কাই চাইক্লিং আদি নতুন নতুন এডভেঞ্চাৰাছ এক্টিভিটিজ কেইটামান নতুনকৈ পাৰ্কখনত সংযোজিত হৈছে। শিশুসকলৰ খেলাৰ বাবেও যথেষ্ট সমল আছে। যদি আপোনালোক অহা নাই তেন্তে এবাৰ সুবিধা পালে আহিব চিত্ৰলেখা উদ্যানৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।